গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছোঁ। আজি এটি বিশেষ বিষয় লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আমি আমাৰ ঘৰবিলাকত সদায় বা প্ৰত্যেক মাহতে আমাৰ মাংগলিক কাম কাজ বহুতো থাকে নহয় জানো, আৰু সেই মৰ্মে আমি চিন্তা কৰোঁ যে কোনটো তাৰিখে কি কাম কৰিলে শুভ হ'ব, বা ঘৰ এখনত ধৰক অন্নপ্ৰসন আছে বা চুলাকৰণ আছে, বিবাহৰ তাৰিখ ল'বলৈ বিচাৰিছে, নতুবা বাহন ক্ৰয় কৰিবলৈ বিচাৰিছে, বা ঘৰ এখনত নতুন বস্তু এটাই আনিবলৈ বিচাৰিছে। আমি যে সেই তাৰিখবোৰ বিচাৰি থাকোঁ কোনটো তাৰিখে আনিলে ভাল হ'ব, শুভ হ'ব, আজি সেই সমস্যাবোৰৰে সমাধান লৈ আহিছোঁ। হয়, আমাৰ এষ্ট্ৰলজাৰ প্ৰফেচৰ ডক্টৰ হেমাং শাস্ত্ৰীয়ে আপোনাক এতিয়াৰ পৰা প্ৰত্যেকটো মাহতে কোনটো তাৰিখ বা কোনটো মাহৰ কোনটো ডেটত আপুনি কি মাংগলিক কাৰ্য ঘৰত কৰিব পাৰে সেই বিষয়ে সবিশেষ জনাব। তেতিয়াহ'লে আহক আমি অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাওঁ, আৰু আজিৰ এপিছ'ডত আমি কথা পাতিম যে জানুৱাৰী মাহৰ 2025ৰ যাত প্ৰথম আমাৰ মাহটো জানুৱাৰী মাহত কোনকেইটা মাংগলিক কাৰ্য আমি ঘৰ এখনত কোনটো তাৰিখে কৰিব পাৰোঁ, যাৰ দ্বাৰা সেই মাংগলিক কাৰ্যসমূহ সুকলমে পাৰ হয় আৰু শুভ হয় ঘৰখনৰ বাবে। আহক পলম নকৰোঁ, অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাওঁ। হেমাংগদা, অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, আৰু আমি আজি বিশেষকৈ কথা পাতিম আচলতে কি হয়, আমাৰ প্ৰত্যেকটো মাহতে শুভ কাৰ্য বা মাংগলিক কাৰ্য বুলি আমাৰ ঘৰ এখনত বা আমাৰ নিজৰ কৰিবলগীয়া বহুত থাকেই। সকলোৰে ধৰক কাৰোবাৰ ঘৰত অন্নপ্ৰসন্ন থাকে, চুলাকৰণ থাকে, বা গৃহপ্ৰৱেশ থাকে, বা তেনেধৰণৰ কোনোবাই অফিচ লৈছে, নতুনকৈ কিবা কাম আৰম্ভ কৰিছে, গতিকে প্ৰত্যেকটো মাহতে তেনেকুৱা কিবা নে কিবি চলিয়ে থাকে। গতিকে আমি ভাবিছোঁ প্ৰত্যেকটো মাহত আমি এনেধৰণেই যে কোনটো তাৰিখ কিহৰ কাৰণে ভাল হ'ব, মাংগলিক যিকোনো বস্তুৰ কাৰণে, যিকোনো বিষয়ৰ কাৰণে ভাল হ'ব, সেই বিষয়ে আমাৰ দৰ্শকসকলক নিশ্চয় জনাম আমি প্ৰত্যেকটো মাহৰ আৰম্ভণিতে। আৰু এইখিনিতে আমাৰ দৰ্শকসকলকো কৈ দিওঁ, আমি প্ৰত্যেকটো মাহত এনেধৰণৰ শুভ মাংগলিক কাৰ্য আপুনি কোনটো তাৰিখে কৰিব পাৰিব সেয়াটো লৈ আহিমেই। লগতে ইতিমধ্যে জানুৱাৰী মাহৰ আমাৰ ৰাশিফলসমূহ আমি ইতিমধ্যে আমাৰ চেনেলত আপলোড হৈয়ে গৈছে, আৰু যদি আপুনি আপোনাৰ জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিবলৈ বিচাৰিছে, তেতিয়াহ'লে আমাৰ এই স্ক্ৰীনৰ একেবাৰে টপত, একেবাৰে ওপৰত আপুনি দেখিবলৈ পাব আই বাটন আছে, তাত ক্লিক কৰিলে আপুনি আমাৰ সেই সম্পূৰ্ণ ভিডিঅ'টো খুব সুন্দৰকৈ চাব পাৰিব। তাত হেমাংগদাই গোটেই 12টা ৰাশিফলৰ সমস্ত প্ৰেডিকশ্যনছখিনি, হেল্থ, কেৰিয়াৰ বা আন বহুতো বিষয়ক লৈ কেনেকুৱা হ'ব জানুৱাৰী মাহটো সেই বিষয়ে সবিশেষ জনাইছে। গতিকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰি। এতিয়া আমি পুনৰ বিষয়টোলৈ উভতি আহিছোঁ। আমি ক'লোৱে যে প্ৰত্যেকটো মাহত মাংগলিক কিবা কিবি কাৰুকাৰ্য থাকেই, গতিকে সেয়া প্ৰেডিকশ্যনছসমূহ ল'ম। এতিয়া কেনেদৰে ল'ম, জানুৱাৰী মাহটোৰ কাৰণে কি হ'ব সেই বিষয়ে আপুনি জনাওক। আমাৰ প্ৰত্যেক মাহতে যেনেকৈ বিবাহৰ দিন, অন্নপ্ৰাশন, বা নতুন কিবা ক্ৰয় বিক্ৰয় কৰা, ঘৰ দোকান আৰম্ভ কৰা, বা তেনেকুৱা অফিচ লোৱা, এনেকুৱা বহুত ধৰণৰ মাংগলিক কাৰ্য কৰা হয়। তো সেই কাৰ্যবোৰ যে কোন মাহত কেনেকুৱা হয় সেইবোৰ মই আজি জানুৱাৰী মাহত কি কৰিব পাৰিব, কি ভাল দিন আছে, বিবাহকে লৈ আপোনাৰ অন্নপ্ৰসন্ন হওক, গৃহপ্ৰৱেশ হওক, বা মাটি ক্ৰয় বিক্ৰয়ৰ কাৰণে কাগজ পত্ৰই হওক, নতুন বাহন ল'বলৈ, নহয় বিভিন্ন কাম থাকে। তাৰ কাৰণে বেষ্ট যিবিলাক দিন আছে, য'ত যি দিনত কৰিলে ভাল ফলাফল, ভাল ৰিজাল্ট আহিব, সেইবোৰ মই আজি আপোনালোকক জনাম। প্ৰথমতে বিবাহৰ কাৰণে যিটো ভাল দিন আছে, প্ৰথম ভাগত, জানুৱাৰীৰ প্ৰথম ভাগত বিবাহৰ কোনো তেনেকুৱা ভাল দিন নাই, কিয় সাধাৰণতে পুহ মাহত বিবাহৰ ধৰণৰ মাংগলিক কাৰ্য কৰা নহয়, বিবাহৰ কোনো কথা বা বিবাহৰ কাৰণে কোনো মেৰেজৰ ডেট তেনেকুৱা কৰা নহয়। তো ছেকেণ্ড পাৰ্টত যিটো মাঘ মাহ পৰিছে, সেই সময়ছোৱাত মাঘৰ 2 তাৰিখ জানুৱাৰী 16 আৰু মাঘৰ 4 তাৰিখ জানুৱাৰীৰ 18 তাৰিখ 18, আৰু মাঘৰ 10 তাৰিখ 16 তাৰিখ, মানে জানুৱাৰীৰ 24 তাৰিখ আৰু 30 তাৰিখ, এইকেইটা দিন। মাঘ মাহৰ 2, 4, 10, 16, জানুৱাৰীৰ পৰিছে 16, 18, 24 আৰু 30, এই 4টা দিন বিবাহৰ কাৰণে অতি উত্তম। তাৰপিছত অন্নপ্ৰাশনৰ ভাল দিন পৰিছে পুহ মাহৰ 16 তাৰিখ জানুৱাৰীৰ 1 তাৰিখ, আৰু পুহ মাহৰ 17 তাৰিখ জানুৱাৰীৰ 2 তাৰিখ, মানে ফাৰ্ষ্ট জানুৱাৰীৰ 1 তাৰিখ আৰু 2 তাৰিখ, এই দুইটা দিনে অন্নপ্ৰাশনৰ কাৰণে ভাল দিন পৰিছে। তাৰপিছত আমাৰ যেনেকৈ ঘৰত
বোৰিং কৰা হয় বা কুয়া খান্দা হয় পানীটো খুবই ইম্পৰ্টেন্ট এটা বস্তু গতিকে পানীৰ সোৰ্সটো কি হ'ব সোৰ্সটোৰ কাৰণে সোৰ্সটো আমি নৰমালি আমি নৰ্থ ইষ্টত ঘৰৰ যেটো ইখান কোণ হয় তাতে কৰিব লাগে হয়তো নৰ্থ ইষ্টত কৰিব পাৰে বা ইষ্ট বা নৰ্থ তেনেকুৱা সাইডত কৰিব পাৰে আৰু তাৰ কাৰণে যেটো ভাল দিন পৰিছে জানুৱাৰী মাহত এটো পৰিছে 27 জানুৱাৰী মাঘ মাহৰ 13 তাৰিখ সেই দিনটোত কৰিলে শুভ মানে পানীৰ সোৰ্সটো ভাল হ'ব পানীটো ভাল পানী ওলাব বা সকলো ক্ষেত্ৰত ঘৰৰ কাৰণে মাঙ্গলিক হ'ব সেই তাৰিখটো হয় কৰিলে এতিয়া আমি আহো যে বহুতে দোকান আৰম্ভ কৰে ব্যৱসায় আৰম্ভ কৰে তাৰ কাৰণে কি ভাল দিন আছে এই জানুৱাৰী মাহত হয় জানুৱাৰী মাহত পুহ মাহতো ভাল দিন পৰিছে পুহ মাহত পৰিছে 16 আৰু 17 যেটো জানুৱাৰীৰ 1 তাৰিখ আৰু 2 তাৰিখ এই দুটা খুবেই ভাল দিন বহুতে ভাল যোগ পৰিছে এই দুটা দিনত তো এই দুটা পুহ মাহৰ 16 আৰু 17 জানুৱাৰী 1 তাৰিখ 2 তাৰিখ এই দুটা দিনত কৰিব পাৰে আৰু মাঘ মাহতো পৰিছে মাঘ মাহত কেইবাটাও ডেট আছে মাঘ মাহত 5 তাৰিখ 6 তাৰিখ 11 তাৰিখ আৰু 13 তাৰিখ জানুৱাৰীৰ পৰিছে 19 20 25 আৰু 27 জানুৱাৰী মাহৰ লাষ্টত মাঘ মাহত পৰিছে 19 20 25 আৰু 27 হয় এইকেইটাও কৰিব পাৰি আৰু ধৰক আমাৰ ঘৰত গছ আমি লগাও কেতিয়াবা আমি ডাঙৰ গছ লগাও কেতিয়াবা সৰু গছ লগাও হয় সৰু ফুলৰ এতিয়াতো সিজন আহিছে আমাৰ সবে ঘৰত ধুনীয়া ফুল লগায় বা কোনোবাই ধৰক ঘৰত ডাঙৰ গছ লগাও সৰু ফুল সদায় আমি ইষ্ট বা নৰ্থত লগাব লাগে আৰু যেতিয়া আমি ডাঙৰ গছ লগাব বিচাৰো তেতিয়া আমি সদায় সাউথ বা ওয়েস্ট প্ৰেফাৰ কৰিব লাগে তো এতিয়া আমাৰ ডাঙৰ গছেই হোক বা সৰু গছেই হোক তাৰ কাৰণে এটা নিৰ্দিষ্ট সময় থাকে দিন থাকে তেতিয়া দেখা যায় যে ঘৰৰ কাৰণে শুভ হয় গছবোৰ ভাল হয় লগকৈ বাঢ়ি আহে গছবিলাকৰো স্বাস্থ্য থাকে হয় তো তাৰ যে শুভ দিন পৰিছে যে পুহ মাহৰ 17 তাৰিখ জানুৱাৰী 2 তাৰিখ খুবেই ভাল দিন খুব ভাল যোগ পৰিছে যদি ঘৰত কোনো গছ লগাব বিচাৰিছে ঘৰ ফুলৰ পুলি আনি ঘৰত লগাব বিচাৰিছে তো আপুনি পুহ মাহৰ 17 তাৰিখ জানুৱাৰী 2 তাৰিখ আৰু মাঘ মাহৰ 6 তাৰিখ জানুৱাৰীৰ 20 তাৰিখ এই দুটা দিন আপুনি কৰিব পাৰে খুব ভাল ফলাফল পাব এতিয়া আমি আহো আমাৰ যেটো কিনা বেচা কৰাৰ যেটো দিন আমি হেতু কৈয়ে থাকো আমি ৰাখিতলত কৈ থাকো যে আজি আপুনি ক্ৰয় কৰিব পাৰে এই ৰাখিৰ কাৰণে ভাল তো সেই কিনা বেচা কাৰণেও এটা ভাল দিন থাকে বিশেষ দিন থাকে এটা ভাল দিন থাকে ক্ৰয় বিক্ৰয়ৰ কাৰণে ভাল দিন হৈছে পুহ মাহৰ 16 তাৰিখ 17 তাৰিখ 19 তাৰিখ 21 তাৰিখ আৰু 24 তাৰিখ জানুৱাৰীৰ 1 2 4 6 আৰু 9 এইকেইটা পুহ মাহত পৰিছে ভাল দিন মানে জানুৱাৰী মাহৰ 1 2 4 6 আৰু 9 যেটো অসমীয়া পুহ মাহত যিকেটা ডেট পৰিছে পুহ মাহৰ যিকেটা ডেট পৰিছে এতিয়া পুহ আৰু মাঘ দুটাই পৰিছে নহয় জানুৱাৰীত মাঘটোতো থাকিব মাঘটো আছে হয় মাঘ মাহৰ পৰিছে 3 5 6 7 8 13 আৰু 17 জানুৱাৰীৰ হ'ল 17 19 20 21 22 27 আৰু 31 জানুৱাৰী এইকেইটা মাঘ মাহত পৰিছে তো এইকেইটা দিনত যদি আমাৰ যিবিলাক প্ল্যান কৰি লোৱা হয় যিবিলাক ইম্পৰ্টেন্ট যেনেকৈ ধৰক আমি ল্যান্ড এসেট প্ৰপাৰ্টি কিবা এটা কিনিলো বা ধৰক এটা গাড়ী এটা ললো বা ধৰক আমি ঘৰৰ কাৰণে কোনো ইম্পৰ্টেন্ট যেনেকৈ ধৰক এটা ফ্ৰিজ বা ওয়াশিং মেচিন বা যিকোনো ইম্পৰ্টেন্ট বস্তু যেটো প্ল্যান কৰি লোৱা হয় তেনেকুৱা বস্তু যিবোৰ লোৱা হয় সেই বস্তুবিলাক আমি এই বিশেষ ডেট কেইটাত ল'ব পাৰো সেই তাৰ পৰা শুভ ফল বা সেইবোৰ ভাল লাষ্টিং কৰিব এটা ভাল ফলাফল পাব এতিয়া আমি আহো যে একাদশী আমাৰ এই মাহটোত একাদশী কি ডেটত পৰিছে একাদশী পৰিছে পুহ মাহৰ 25 তাৰিখ 10 জানুৱাৰী আৰু মাঘ মাহৰ 11 তাৰিখ 25 জানুৱাৰী এই দুটা একাদশী পৰিছে একাদশী ব্ৰত কৰে বহুতে কৰে হয় আৰু আমাৰ পূৰ্ণিমাও ব্ৰত কৰে বহুতে পূৰ্ণিমা অমাৱস্যা তো এই দুটা দিন পূৰ্ণিমাৰ যেটো ডেট পৰিছে এটো হৈছে
পুহ মাহৰ 28 তাৰিখ আৰু জানুৱাৰী মাহৰ 13 তাৰিখ এই ডেটটোত পূৰ্ণিমা পৰিছে আৰু অমাৱস্যা পৰিছে মাঘ মাহৰ 15 তাৰিখ জানুৱাৰীৰ 29 তাৰিখ এইবিলাক এইকেইটা আছিলে যে জানুৱাৰী মাহত যিকেইটা ইম্পৰ্টেণ্ট দিন যেই দিনবিলাকত আমি ভাল কিবা শুভ কৰ্ম কৰিব পাৰোঁ ভাল কিবা বস্তু ক্ৰয় কৰিব পাৰোঁ বা কোনোবা যদি ব্ৰত কৰিব বিচাৰিছে কোনোবা নিয়ম কৰিব বিচাৰিছে সেইবিলাক কৰিব পাৰে এই দিনবিলাকত যদি মানি চলে বা তেনেকুৱা যদি সময়ত যদি এই শুভ কৰ্মবোৰ কৰে তাৰ পৰা হোল লাইফ ভাল ফলাফল লাভ নিশ্চয় আৰু সেই যাতে আপোনালোকৰ সেই শুভ কৰ্মখিনি কৰোঁতে ডেটৰ কোনো প্লেন কৰিব নালাগে সেইবাবে আমি এই এপিছ'ডসমূহ লৈ আহিছোঁ যাতে আপোনালোকে আগতীয়াকৈ প্লেন কৰি পেলাই এই ডেটসমূহত আপোনাৰ ঘৰত যদি কিবা মাংগলিক কাম কৰিবলৈ বিচাৰিছে সাধাৰণতে তেনেকুৱা কুৱেৰিজবিলাক আহিয়ে থাকে নহয় জানো হেমাংগদা সকলোৰে প্ৰশ্ন হয় যে কোনটো ডেটত মই কি কৰিম কিবা বাহন কিনিবলৈ লৈছে কোনটো তাৰিখে ভাল হ'ব আপুনি প্ৰপাৰ্টি কিনিবলৈ গৈছে কোন তাৰিখে কাগজ পত্ৰ কৰা কামখিনি ভাল হ'ব ইম্পৰ্টেণ্ট কাগজ বা ডকুমেণ্টছ কৰিব হয় হয় তো সেই দিনবিলাকত যদি তেনেকে সেই ক্ৰয় বিক্ৰয়ৰ দিনবিলাকত যদি কৰে তেনেহ'লে তাৰ ৰিজাল্টটো ভাল আহিব নিশ্চয় নিশ্চয় বা বস্তু এপদে কিনিলে এই বিশেষ দিনটোত যদি কৰে তেতিয়াহ'লে বস্তুখিনি লাষ্টিংখিনি ভাল হ'ব গতিকে তেনেধৰণৰ বিভিন্ন ডেট আজি আপোনালোকৰ বাবে লৈ আহিলোঁ আশা ৰাখিছোঁ আপোনালোকে খুব সুন্দৰকৈ এতিয়া আপোনাৰ ঘৰৰ মাংগলিক কাৰ্যখিনি প্লেন কৰি পেলাই কৰিব পাৰিব আৰু আমাৰ দৰ্শকসকলে বেনিফিট যাতে পাব বুলি আমি আশা ৰাখিছোঁ হেমাংগদা বহুত ধন্যবাদ আপুনি গোটেই ইনফৰমেশ্যনখিনি দিয়াৰ বাবে আপোনালোকো আৰু সকলো দৰ্শকসকলকো মই ধন্যবাদ জনাইছোঁ নিশ্চয় আৰু এইখিনিতে আপোনালোকক অনুৰোধ জনাইছোঁ যদি আপোনালোকৰো কিবা জানিবলগীয়া আছে এষ্ট্ৰলজি সম্পৰ্কীয় বা হেমাংগদাৰ পৰা কিবা পৰামৰ্শ ল'বলৈ বিচাৰিছে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আমি সম্পূৰ্ণ চেষ্টা কৰিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কিন্তু সঁহাৰি আপোনালোকে জনাব বুলি আশা ৰাখিছোঁ আৰু যদি অনুষ্ঠানটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অকণো পলম নকৰিব এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু আমি ইয়াৰ লগে লগে হেমাংগদা আজি অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ সময় হৈ গ'ল আপোনাৰ ওচৰৰ পৰা বিদায় লৈছোঁ আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ হয় আৰু ইয়াৰ লগে লগে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ ভালে কুশলে থাকিব ধন্যবাদ